টেষ্টিং কৰি আছো গাড়ীখন অলপ চলাই মেলি অলপ টেষ্ট ড্ৰাইভ দি আছো বন্ধুসকল নতুন নতুন গাড়ী ল'ব তো গাড়ীখন চাই মানে পছন্দ হৈছে মোৰো ভালেই লাগিছে কিন্তু টেষ্ট ড্ৰাইভ অলপ কৰি আহোঁ কাৰণ ই মোৰ যিহেতু পাৰ্টনাৰ হয় গাড়ীটো ভালকে চলাই চাব লাগে সো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ লগত আহিছে অৰ্জুন জামুণ্ডা যিহেতু কাৰ ল'বলৈ ইচ্ছা কৰিছে মই য'ৰ পৰা কাৰ লৈছিলোঁ তাতে লৈ যাব বিচাৰিছোঁ অৰ্জুন জামুণ্ডাক কাৰণ তাত কাৰ সার্ভিস বিলাক ভাল ভাল সার্ভিস দিয়ে আৰু দামটো হয়তো অলপ বেছি ল'ব পাৰে কিন্তু কাৰ যিবিলাক দিয়ে ভাল কোৱালিটি আৰু ভাল কণ্ডিশনৰ দিয়ে কাৰণ মই আনি চলাই আছো মোৰ চলোৱা লগভগ 4 মাহ হৈ গ'ল বৰ্তমানলৈকে একো প্ৰবলেম পোৱা নাই মই সদ্যহতে আৰু দূৰ দূৰণি ভাড়াও গৈছো ভাড়াৰ হয়তো ভিডিঅ' বনোৱা নাই তো অৰ্জুন জামুণ্ডা এতিয়া গৈ চাব কি কি কাৰটো কোনটো আছিলে বুলি কল i10 না i10 কৈছিলে i10 এটা আছে বুলি কৈছে তাকে চাব যাও আৰু বাকি এল্টো 800 আহিব বুলি কৈছে কালি পুৰহি ফাৰ্স্ট i10 টো চাইলো আৰু i10 টো কেনেকা কন্ডিশনৰ হৈ আছে কিমান চনৰ বাকি সকলো ডিটেইলছ এই ভিডিঅতে দেখাম আৰু আমিও চাম লগতে যদি পছন্দ হয় অৰ্জুন জামুণ্ডা ল'ব ন হয় নিশ্চয় প্ৰাইস টো কিমান কৈছিলে 1 লাখ 1.5 লাখ টকা কৈছে বৰ্তমান 1.5 লাখ কৈছে বৰ্তমান 1.5 লাখ কৈছে বাকি তাত গৈ চাম কিমান দিব পাৰি আৰু কিমানত ল'ব পাৰি কন্ডিশন কেনেকা হৈ আছে তো বলক তাত গৈ ভিডিঅ ষ্টাৰ্ট কৰিম ইয়াৰ পৰা চাম আৰু গুটেখিনি চাম ইয়াৰ পৰা লগভগ ধৰি লওক 1 কিলোমিটাৰ মান হৈ যাব তো বন্ধুসকল আমি ঘৰৰ পৰা জাস্ট ওলাই গৈ আছো সো গাইস অবভিয়াসলি আমি বাবাদাৰ ঘৰত আহি পাই গলো আৰু গাড়ীটোৰ কন্ডিশন চাই আছো অৰ্জুন এতিয়া চোৱা ইঞ্জিনটো সিল হৈ আছে কোটো লিকেজ নাই সকলো পুৰা ফ্ৰেছ আছে না এপ্রনটো কোনটো কৰি এইটো এপ্রন এইটো সিল আছে এপ্রন সিল আছে দুই সাইডে এপ্রন এইটো বনেটটো পুৰা সিল আছে না এইটো এপ্রন সিল আছে ইঞ্জিনটো কোটো আঠা লগা নাই খোলা নাই নট বিলাক চালে গম পাব একদম খোলাই নাই ন বহেৰিয়ে নাই মানে ৰেঞ্চে লগা নাই নাপাব বুলি ক'লো নহয় মই তো গাইস বাহিৰৰ পৰা আমি কন্ডিশন চালো এনেকা বাকি ইন্টেৰিয়ৰ চাই লওঁ আৰু পিছফালৰ পৰা এনেকা দেখি i10 না গুৱাহাটী ৰেজিষ্ট্ৰেচন মেঘনা i10 মেঘনা আৰু পাৱাৰ উইন্ডো চাৰিটাই আছে চাৰিটাই আৰু পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো মিলাবলে মিৰৰ মিলাবলে ইয়াতে আছে না তো গাইস ইন্টেৰিয়ৰটো এনেকা হৈ আছে ইন্টেৰিয়ৰ কন্ডিশন চাব পাৰে লাইট আছে লগত ইন্টেৰিয়ৰ একদম ক্লিন এন্ড নিট হৈ আছে বাকি ভিতৰত কন্ডিশন ওকে সাফ সুথৰা হৈ আছে পুৰা সিটৰ কন্ডিশন ওকে হৈ আছে সিটৰ কন্ডিশন ওকে বুট স্পেস কিমান আছে আছে বুট স্পেস ঠিক হৈ আছে বাকি এতিয়া অৰ্জুন জামুণ্ডা হিচাপে অৰ্জুন জামুণ্ডা কেনেকা ভালে লাগিছে বাৰু ভালে লাগিছে বাকি পুশ বটন স্টার্ট আছে না ইয়াত কিমান চলিছে এইটো এতিয়া দেখাম কিমান চলিছে দেখাই 150 তো গাইস ইয়াত মিটাৰ কাটা অন কৰিলো মই 55750 এইটো কি জেনুইন পুৰা কৰিব পাৰে যদি এটো কিবা প্ৰুফ উলাই দিয়ে তেতিয়া গাড়ী মই ৰিটাৰ্ণ লৈ লম আচ্ছা যদি কিবা ইয়াত মিসম্যাচ কৰা থাকে গাড়ী ৰিটাৰ্ণ লবা ইমান গ্যাৰান্টি আছে মানে তো গাইস ইয়াতে ডিসপ্লে রানিং হইছে দাদা এসি রানিং আছে না রানিং আছে বাকি চাও পারে উপৰত মিৰৰ এসি চলে এসি টো অন কৰি চাই লওঁ সাউন্ড ধুনীয়া হৈছে গৰম হৈ আছে যে 2 মিনিট টাইম লাগিব ঠাণ্ডা হ'ব টাইম লাগিব না পেডেলে খোজো গিয়ারলে এইটো পেডেল ক্ষয় যোৱা নাই কোন পেডেলটো ক্ষয় যোৱা নাই বেছি মানে হেৰি হোৱা নাই মানে রানিং হোৱা নাই এইবিলাকত দাগ হৈ যায় ফটো এখন কালাৰ নাই যোৱা আচ্ছা সব কালাৰ ওকে আছে ইয়াতো কেতিয়াবা দাগ হৈ যায় ইয়াৰ মানে ক্ষয় হৈ যায় মানে চলাওতে রানিং ইমান হোৱা নাই যেটো কৈছে হয়তো জেনুইন হ'ব পাৰে ফুল জেনুইন এসিৰ হাৱাটো ঠিকে আছে দুফালৰ পৰা এসিৰ যোনটো হাৱাটো ঠিকে ঠাণ্ডা হৈ আহি আছে বাকি ইন্টেৰিয়ৰ পুৰা এনেকা হৈ আছে বন্ধুসকল একদম ওকে হৈ আছে সব কিছু ওকে হৈ আছে কিন্তু দিনটো বেছি হৈছে ইয়াৰ কিমান চনত
2013 চনৰ হয়। এয়া আমি চলাই আছো যিহেতু তো টেষ্টিং কৰি আছো গাড়ীখন অলপ চলাই মেলি অলপ টেষ্ট ড্ৰাইভ দি আছো বন্ধুসকল। নতুন নতুন গাড়ী ল'ব, তো গাড়ীখন চাই মানে পচন্দ হৈছে, মোৰো ভালেই লাগিছে, কিন্তু টেষ্ট ড্ৰাইভ অলপ কৰি আহোঁ, কাৰণ ই মোৰ যিহেতু পাৰ্টনাৰ হয়, গাড়ীটো ভালকে চলাই চাব লাগিব। ষ্টাৰিংটো দেখুৱাচোন। তো গাইছ, ষ্টাৰিঙৰ ষ্টাইলটো মোক ভাল লাগিছে, হৰণ চৰণ চব অ'কে আছে, আৰু ইয়াত বুট স্পেচবিলাক বহুত ভাল লাগিছে। যিটো ডিষ্টেঞ্চ স্পেচ মতলব এল্টতকৈ অলপ ভাল আছে, বুজিছা নাই? এল্টতকৈ অলপ ভাল লাগিছে ডিষ্টেঞ্চটো। বাকী এই মিৰৰবিলাকতো ঠিকে আছে, ধুলে চাফা হ'ব নিচিনা লাগিছে, কাৰণ ধূলি চুলি পৰি আছে। এইফালে দেখাই দিয়া, ধূলি চুলি পৰি আছে, এইটো ধূলিটো মানে চাফা কৰিলে গুচি যাওঁ। বাকী ইয়াৰ আৰু চলাই পেলাই যিটো ফিলটো অলপ ভালেই লাগিছে। ব্ৰেক চেক চব অ'কে আছে, আৱাজ নাই ন গাড়ী? গাড়ীৰ আৱাজ নাই, গাড়ীৰ আৱাজ নাই। বেলেগ ৰাস্তাত এচি চেচি চব ৰানিং আছে। এচি ৰানিং আছে, চব অ'কে আছে। প্ৰাইচটো আমাক 1.5 লাখ টকা কৈছে। 1.5 লাখ টকা হিচাপে কাৰটো ঠিকেই লাগিছে। নিশ্চয় কমেণ্ট কৰি জনাব, কাৰখন 1.5 লাখ টকা যে কৈছে, 1.5 লাখ টকাৰ প্ৰাইজত আমি ল'ব পাৰিনে নাই, কমেণ্ট কৰি জনাব। আপোনালোকে যেতিয়া কমেণ্ট কৰিব তেতিয়াহে কাৰখন মানে ল'ব আহিম, তাৰ আগত মানে ল'ব নাহোঁ। তো গাইছ, আপোনালোকৰ ওচৰতে আশা ভৰসা, তো আপোনালোকেও কমেণ্ট কৰি জনাই দিব। তো গাইছ, অবভিয়াছলি আমি টেষ্ট ড্ৰাইভ কৰি আহি পালোঁ এই বাবাদাৰ ঘৰতে। বাকী টায়াৰৰ কণ্ডিশ্যনটো এতিয়া চাই আছোঁ, লগভগ ঠিকেই আছে, 50% মান গৈছে। তাৰপিছত ইয়াৰ যোনটো গ্লাছবিলাক চাওঁ, ভিতৰৰ পৰা ইণ্টেৰিয়ৰটো চাই লওঁ অলপ, কণ্ডিশ্যন ঠিক ঠাকেই আছে। ছিটৰ কণ্ডিশ্যন অথনি দেখাইছিলোঁ, হ'লেও একবাৰ দেখাই দিছোঁ। ফ্ৰণ্টৰ ঠিক ঠাকেই আছে। 1.5 লাখ টকাৰ ভিতৰত যিহেতু কাৰ i10 মেগনা, তো স্পেচটো অলপ ভাল আছে, মানে এল্টতকৈ অলপ বেছি আছে স্পেচটো, ওখ আছে গাড়ীখন, লুকিংটো অলপ ঠিক ঠাকেই আছে। ওপৰত লগোৱা আছে ৰুফ ৰেলি, আৰু মিৰৰটো মেনুৱেলি ভিতৰৰ পৰাই কৰিব পাৰি। ফ্ৰণ্টৰ পৰা ঠিক কেনেকৈ লাগে দেখিবলৈ, ফ্ৰণ্ট লুকটো ঠিকেই আছে। আৰু ইয়াৰ যোনটো লাইট অলপ হালধীয়া কালাৰ হৈ গৈছে, আৰু বাকী ইয়াত ঠিক ঠাকেই আছে। কালাৰো অ'কে আছে, ইমান কালাৰোতো ইমান নধৰি। ৱেপাৰটো ঠিক ঠাকে কাম কৰি আছে বুলি কৈছে, ৱেপাৰ চলাই চোৱা নাই মই, ৱেপাৰ ঠিক ঠাক কাম কৰি আছে বুলি। 1.5 লাখ টকাৰ ভিতৰত আৰু চব কিছু ইমান যাচাই কৰিবও মানে ভাল নালাগে। ভিতৰত যিটো মজা লাগিলে, বাহিৰতো ভালেই হৈ আছে বাৰু, অলপ চব ফালে অ'কে আছে, অ'কে হৈ আছে। এইখন অকমান আছে, এইটো সৰু সুৰা থাকিবই, আৰু এইটো থাকিবই লাগে, চকুত নলগাকে। কি চাবা তুমি, এইটো অৰিজিনেল গ্লাছৰ, এইবিলাক হেৰি থাকে। হুণ্ডাই মাৰ্কাৰ নাহে, হুণ্ডাই চব গ্লাছটো, এইটো চাব লাগে, গ্লাছটো অৰিজিনেল আছে নে, এইটো চাব লাগে। কাৰ কিনোতে হুণ্ডাই হ'লে হুণ্ডাই থাকিব, সুজুকি থাকিলে সুজুকি থাকিব, নাম্বাৰটো মিলাই চাব লাগে না। বাকী ইফালে ইয়াতো আছে গ্লাছ, চেক কৰা, ইয়াত আছে হুণ্ডাই, আৰু নাম্বাৰটো মিলাই চালে আমি গম পাম যে গ্লাছটো চেঞ্জ হৈছে। তো গাইছ, আজিলৈকে ইমানেই। কাৰটো ল'ম নে নাই আপোনালোকক ভিডিঅ'ত জনাই দিম।